নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আশা কৰো সকলোৱে ভালে আছে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব লৈছো ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত আপোনাৰ 500টা এপ্ৰেন্টাইজ পোষ্ট আছে আৰু পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17/9/2024 লৈকে। আৰু নেম অফ পোষ্ট ইয়াতে দিয়া আছে, এপ্ৰেন্টাইজৰ পোষ্ট হয়। আৰু নম্বৰ পোষ্ট 500টা পোষ্ট আছে আৰু ষ্টেট ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। মই কেইটামান কৈ দি আছো, বাকী কেইটা আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে। আন্ধ্ৰ প্ৰদেশৰ কাৰণে 50টা পোষ্ট আছে আৰু অৰুণাচল প্ৰদেশৰ কাৰণে এটা পোষ্ট আছে আৰু অসমৰ কাৰণে ইয়াতে 4টা পোষ্ট আছে। বিহাৰৰ কাৰণে 5টা, চণ্ডীগড়ৰ কাৰণে 3টা পোষ্ট আৰু ছত্তীশগড়ৰ কাৰণে 4টা পোষ্ট দিয়া আছে ইয়াতে। বাকীবোৰ আপোনালোকে মই গোটেইখিনি নকলো, ভিডিঅ'টো দীঘল হ'ব, চ' আপোনালোকে বাকীখিনি চাই ল'ব পাৰে। আৰু ষ্টিপেণ্ড মানে মান্থলি চেলাৰী আপোনালোকৰ এপ্ৰেন্টাইজ আৰ এলিজিবল ষ্টিপেণ্ড অফ 15,000 per month কৈ পাব, যিটো এংগেজমেণ্ট পিৰিয়ড 1 year হ'ব, এইটো আপোনালোকে পাব। কিন্তু আপোনালোকে আদাৰ এলাউন্সেছ বা বেনিফিটছৰ কাৰণে এলিজিবল নহব। আৰু এজ লিমিট ইয়াতে দিয়া আছে, আপোনালোকৰ এজ মিনিমাম 20 পৰা মেক্সিমাম 28 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 August 2024, আৰু আপোনালোকৰ ডেট অফ বাৰ্থ 2 August 1996 পৰা 1 August 2004 ৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এলিজিবল হ'ব। আৰু লগতে এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে কেটেগৰী ৱাইজ। আপোনালোকৰ SC ST হলে 5 years ৰিলেক্সেশ্যন পাব, আৰু OBC MOBC হলে 3 years ৰিলেক্সেশ্যন পাব, আৰু PWBD হলে 10 years ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকে মাষ্ট বি গ্ৰেজুৱেট পাছ আউট হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউটৰ পৰা। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে, আপোনালোকৰ এটা এপ্লিকেশ্যন ফি দিব লাগিব যিটো তলত মেনশ্যন কৰা আছে। কেটেগৰী আৰু কি, আপোনালোকৰ জেনেৰেল OBC হলে 800 প্লাছ GST পেমেণ্ট কৰিব লাগিব, অথবা আপোনালোকে অকল ফিমেল কেণ্ডিডেটছ যদি হয় তেনেহলে 600 প্লাছ GST পেমেণ্ট কৰিব লাগিব। আৰু SC ST হলে আপোনালোকৰ 600 প্লাছ GST পেমেণ্ট কৰিব লাগিব, অথবা আপোনালোকে যদি PWBD হয় তেনেহলে 400 প্লাছ GST পেমেণ্ট কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 28 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17 ছেপ্টেম্বৰলৈকে। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব, আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।